চামন আহে, মেঘালয়ৰ পৰা আহে, অৰুণাচলৰ পৰা আহে। অহা 3 মাহ পৰা 6 মাহ আমাক যি শিক্ষা দি থৈ গৈছিল, আমাক যি আদৰ্শ দি থৈ গৈছিল, बे बानायबाय थानाय जैग' मन्दिर नुनाया फैगौ 21, 22, 23 21-22 जानुवारि गुफुर हालामनि दैमालु सेन्टारनि आलुफारा गामिनि गुवार फोथाराव जानो गोनां दैमालु सेन्टार आलुफारा गामिनि गुवार फोथाराव जानो गोनां दुलाराय ब्रह्म धोरोम सिबियारि गुफुर हालामनि रायजो राजाफ्रा जोबोद सानहर समायना रमायना बे बानायथि नुनाया जानो गोनां जानुवारि 21-22 बे नुथिया दुलाराय ब्रह्म धर्म सिबियारि अरुणाचल आसाम बर्डार गुफुर हालामनि दैमालु सेन्टारनि आलुफारा गुवार फोथाराव बयबो दुलाराय ब्रह्म धर्म सिबियारि नोंथांमोना बाहागो लाफैनो हागोन। ओम भूर्भुवस्सः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो न प्रचोदयात्। आरज गाबोगासाय नोंखौनो गले गले खुलुमो जेब्लायबो नोंनि अननाय मोननो नोंनि साया मोननो नोंनि अननाय मोननो नोंनि साया मोननो जिउआव गोजोन जानो जिउआव सुखु जानो চুক্তি ৰূপায়ণত প্ৰচণ্ড লেহেমীয়া গতি দেশে বিদেশে বৰ্তমানো কাৰাৰুদ্ধ 60ৰো অধিক NDFB পুনৰ সংস্থাপনক লৈও সমানেই সৰব চুক্তি স্বাক্ষৰকাৰী অহা 27 জানুৱাৰীত 5 বছৰ সম্পূৰ্ণ হ'ব BTR চুক্তি সম্পাদনৰ BTR চুক্তি অনুসৰি BTCৰ পৰিষদীয় সমষ্টিৰ সংখ্যা 60টালৈ বৃদ্ধি হোৱাটো দূৰৈৰে কথা এই পৰ্যন্ত চুক্তি স্বাক্ষৰকাৰী সংগঠনসমূহেৰে সম্পৃক্ত বিষয়সমূহে ৰূপায়ণ হোৱা নাই ফলত চুবুৰীয়া ৰাষ্ট্ৰ নেপালকে ধৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমানো কাৰাৰুদ্ধ হৈ আছে BTR চুক্তি স্বাক্ষৰকাৰী 6 সংগঠনৰ অন্যতম NDFBৰ 60জনৰো অধিক নেতা কেডাৰ আৰু ইয়াৰ বাবেই পুনৰ উত্থাপন হ'ল 2008 চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাত দোষী সাব্যস্ত হোৱা NDFBৰ অধ্যক্ষ ৰঞ্জন দৈমাৰী সহ সকলো নেতা কেডাৰৰ মুক্তিৰ দাবী 2025ত 27 জানুৱাৰীত 5 বছৰ হ'বলৈ কৈ আছে আৰু জেলত বৰ্তমান লোকে মানে 60জনৰো অধিক জেল খাটি আছে তো NDB কেডাৰ সকল যিসকল এতিয়া জেলত আছে ৰঞ্জন দৈমাৰী সহ আন কেডাৰ সকল আছে তেওঁলোকক অতি সোনকালে মুকলি আকাশত এৰি দিয়াটো চৰকাৰৰ এটা গুৰু দায়িত্ব বুলি আমি ক'ব বিচাৰো কেৱল সেয়াই নহয় BTR শান্তি চুক্তি অনুসৰি NDFBৰ নেতা কেডাৰৰ বিৰুদ্ধে থকা গোচৰসমূহৰ ভিতৰত এই পৰ্যন্ত 263টা গোচৰ প্ৰত্যাহাৰ কৰিছে চৰকাৰে কিন্তু বৰ্তমানো NDFBৰ নেতা কেডাৰৰ বিৰুদ্ধে দেশে বিদেশে আছে বহু সংখ্যক গোচৰ ইয়াৰ বাবেই অসমৰ লগতে নাগালেণ্ড মণিপুৰ অৰুণাচল প্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যৰ আদালতে বৰ্তমানো NDFBৰ নেতা কেডাৰৰ বিৰুদ্ধে জাৰি কৰে সমন শান্তি চুক্তিৰ মাধ্যমেৰে মূল খুঁটিত সামিল হোৱাৰ পাছতো পূৰ্বৰ গোচৰত সমন লাভ কৰি হতাশ হৈছে NDFBৰ নেতা কেডাৰ নাগালেণ্ডৰ পৰা চামন আহে মেঘালয়ৰ পৰা আহে অৰুণাচলৰ পৰা আহে অহা 3 মাহ পৰা 6 মাহ ভিতৰত কেছৰ যোনটো উইথড্ৰয়েলৰ কাম সম্পন্ন কৰিব লাগে বা হিটু উইথড্ৰ কৰাৰ কাৰণে সকলো প্ৰক্ৰিয়া কৰিব লাগে কাৰণ 5 বছৰ হ'ল অস্ত্ৰ জমা দিয়াৰ পিছত তাৰ ঠাত যদি এটা বোজা হৈ থাকে স্বাভাৱিকভাৱে সাইকোলজিক্যালি তাৰ এটা ইম্প্যাক্ট পৰিব
বৰ্তমানো পুনৰ সংস্থাপনৰ পৰা বঞ্চিত হৈ আছে 678 জন এনডিএফবিৰ কেডাৰ এই কেডাৰ সকলকো শীঘ্ৰেই পুনৰ সংস্থাপন দিয়াৰ দাবী অন্যতম চুক্তি স্বাক্ষৰকাৰী সংগঠন এপছুৰ সভাপতি দিপেন বড়োৰ এনডিবি কেডাৰ সকলক যি সংস্থাপনৰ কথা যি ৰিহেবিলিটেশ্যন 4203 এতিয়ালৈকে তেওঁলোকক সংস্থাপন দিয়া হ'ল কেডাৰক আৰু ইয়াতে 678 মানে হেতু বিভিন্ন কাৰণত ৰৈ গৈছিল ইয়াৰ স্ক্ৰুটিনি হৈ গ'ল গোটেই ভেৰিফিকেশ্যন হোৱাৰ পিছত তেওঁলোকক এতিয়া পুঁজি আবণ্টন দিব লাগে লগতে দশকৰ পাছত দশক ধৰি চলা বড়ো আন্দোলনৰ বাকী থকা শ্বহীদ পৰিয়ালসমূহকো শীঘ্ৰেই এককালীন সাহায্য প্ৰদানৰ বাবেও দাবী জনায় এপছুৰ সভাপতিগৰাকীয়ে দ্বিতীয় কথাটো হ'ল যে শ্বহীদ পৰিয়ালক এক্সগ্ৰেচিয়া দিব লগা আছিল ইয়াৰ বৰ্তমান লোকে 600 মান পৰিয়ালক দিয়া হ'ল কিন্তু এতিয়াও আৰু বহুখিনি বাকী আছে ব্যুৰো ৰিপৰ্ট ND24